বহুত বৰ লাগি আছে বে এটা চাহিলকে ফোন কৰ ৰ আকৰামে কল কৰিছেচোন কিয় বা হেল্ল' অ ভাই কোৱা হেল্ল' চাহিল কি কৰি আছ? মই এনেই অলপমান কামহে কৰি আছিলো তই কি কৰিছ ভাই ক ভাই মই বৰ হৈ এনে আছো ব'ল এদিন গোটেইবিলাকে ফুৰিবলৈ যাওঁ বহুত দিন আমি লগ পোৱা নাই আইডিয়াটো ভালে দিছা মই এবাৰ গ্ৰুপত মেছেজটো দি দিওঁ ৰ'বা ঠিক আছে হোৱাটছআপ আমি সকলোৱে মিলি এদিন ক'ৰবাত ফুৰিব যাওঁ ব'ল বহুত দিন হ'ল আমি ক'তো যোৱাও নাই ভালে লাগিব দে সীমা কি খবৰ? হিপজুল চোন মোৰ ভাল তোৰ আছো ভালে। ক'ত যাবিছে আহিলো এনে অলপ ফুৰিব। ইছ বাদ দে এইবোৰ আমাৰ ঘৰত বল আজি নালাগে নেকি? হ'ব মনে মনে বল আমাৰ তাতে দে বল নহ'লে। পিছে তই গ্ৰুপৰ মেছেজ চাইছ নে নাই কি মেছেজ? মই মোবাইলটো ঘৰত থৈ আহিলো ন চ' দেখা নাই। তেনেহ'লে ময়ে কৈ আছো তোক মানে চাহিলতে ক'ৰবাত ওচৰতে ফুৰিব যোৱাৰ কথা কৈ আছিল ভাল আইডিয়া চোন আমি সিহঁতক বহুত দিন লগো পোৱা নাই যাওঁ ব'ল এই দুটা চোন সীমা আৰু ভিপজুল ইহঁত দুটা সদায় এনেকৈ দেখা পাওঁ কেছটো কি মানে চোন পৰিণীতা যেন লাগিছে দে আৰু সুধো ৰ কি কৰি আছে ঐ পৰিণীতা কি কৰি আছা নাই ৰবা এনে অলপ ওলাই আহিলো ঘৰত থাকিনো কিমান কাম কৰিম পিছে তুমি ক'ত যোৱা ময়ো এনেই অলপ ওলাই আহিলো ৰ ক'ত কি হৈ আছে চাব পিছে তই কি চাই আছিলি মই ভিপজুল আৰু সীমাক চাই আছো দুয়ো কি একেলগে যাই আছে কি ক ইহঁত দুটাক ময়ো দেখি আছো মাজে মাজে মোৰতো সন্দেহ হয় ইহঁত বন্ধুৰ নামত কিবা বেলেগে নেকি তই যি ভাবিছা ময়ো তাকেই ভাবিছো ৰ আমিতো অকণ ফটো উঠো বল ব'ল चूल्हे में चिंगारी सर पे छत बदन पे कपड़े तब जिंदगी ব্ৰ কোৱা মই বহুত দিনৰ মূৰত লগবিলাক লগত ফুৰিবলৈ আহিছো ৰ হয় নেকি দে নহ'লে মই যাই আছো ঠিক আছে মই যাই আছো দে নহ'লে ব্ৰ মই আহো দিয়া ভাই মোক ঘৰৰ পৰা টানে মাতিছিল মই মানে যাব লাগিব বোলে ইমাৰ্জেঞ্চি আছে দে নহ'লি বাই বাই ব্ৰ ভালকে যাবি থাক তহঁতে বেয়া চেয়া নাপাবি আৰু মই যাব লাগে তাৰমানে ঘৰৰ পৰা কল আহিছিল তাৰমানে পৰিণীতা ইহঁত দুটাক দেখোন সদায় একেলগে দেখো বলচোন আজি সুধি আহো কি কৰি থাকে সদায় কি কৰি আছা তোমালোকে ইয়াত নাই খুৰী এনে অলপ লগৰবোৰৰ লগত ফুৰিব আহিছো লগৰবোৰৰ লগত আহিছা নে প্ৰেমিকজনৰ লগত আহিছা খুৰী আপুনি প্ৰেমিক বুলি কাক কৈছে খুৰী আপুনি আমাক এনেকৈ কিয় কৈছে তোমালোকে আমাক শিকাব আহিছা আমি যেন তোমালোকৰ কথা নাজানো হে খুৰী আপুনি আমাৰ কথানো কি জানে তোমালোকে যে বন্ধুত্বৰ নামত প্ৰেম কৰি আছা এইটো কথা সকলোৱে জানে হেই খুৰী আপুনি এইবোৰ কি কৈ আছে সঁচা কথাটোহে কৈছো বন্ধুত্বৰ নামত প্ৰেম কৰিলে কমে ন আজি আমি কৈছো কাইলৈ সকলোৱে কব হ'ব দিয়ক খুৰী আপোনালোকে ৰাইট তই বেয়া নাপাবি আমি আৰু বন্ধু হৈ থাকিব নোৱাৰিম কাৰণ মই মিছা বদনাম সহ্য কৰিব নোৱাৰো তই মনে মন থাক সীমা যোনে যি কয় কৈ থাকক মই কাৰো কথা কেয়াৰ নকৰো মই কেৱল আমাৰ বন্ধুত্বৰ কথাই জানো তই কেয়াৰ নকৰিলে কি হ'ল কিন্তু মোৰ কি সীমা আৰে তহঁতে সেই চব বাদ দি বেলেগৰ কথা শুনি নিজৰ ফ্ৰেণ্ডশ্বিপটো নাভাঙিবি বুজিছা চাহিলে ঠিকে কৈছে আৰু খুৰী আপুনি যে সিহঁতৰ বন্ধুত্বৰ বিষয়ে বেয়াকৈ কৈছে কেতিয়াবা নিজৰ ছোৱালীক দেখিছেনে মানে সেইফালে চোৱাচোন আপোনাৰ ছোৱালী কাৰ লগত ঘূৰি আছে আৰে সেইজন চাগে আমাৰ খুৰীৰ জীয়েকৰ প্ৰেমিক ল'ৰা কথা ভালকে কবি সেইজন মোৰ ছোৱালীৰ বেষ্ট ফ্ৰেণ্ড হয় দেখা গৈছে খুৰী সেইজন আপোনাৰ জীয়েকৰ বেষ্ট ফ্ৰেণ্ড নে কি বেলেগ একো নাই তোমালোকে এনেকৈ নকবা তাইৰ বেষ্ট ফ্ৰেণ্ডৰ কথা সিহঁত দুটা একেলগে টিউচন কৰে খুৰী আপোনাৰ ছোৱালী হয় বাবে তাইৰ বেষ্ট ফ্ৰেণ্ড আৰু আমাৰ
মা আপুনি ইয়াতে কি কৰি আছে? কিনো কৰিব আৰু হিপজুল আৰু মোৰ বন্ধুত্বৰ বেয়া বদনাম ওলাই আছে। ইচ, এই ছোৱালীজনী ইমান মিছা কথা কয়। মই কিয় মিছা কম খুৰী, আপুনি যি কৈছে মই তাকে কৈছোঁ ন। এইবোৰ হৈ কি আছে, কোনোবাই মোক ভালকে বুজাই ক'বনে? মা আপুনি ইমান বেয়া মনোভাৱ লৈ ঘূৰি আছে। আজি আপুনি সীমা আৰু হিপজুলৰ কথা এনেকৈ কৈছে, অহাকালি যদি মোৰ আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ কথা আপোনাক তেনেকৈ কোনোবাই কয়, আপোনাৰ কেনেকুৱা লাগিব? অ মাজনী, ঠিকে কৈছা তুমি। মোৰ বহুত ভুল হৈছে, ক্ষমা কৰি দিবা তোমালোকে। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। এই ভিডিঅ'টোৰ দ্বাৰা আমি এই মেছেজ দিব বিচাৰিছোঁ যে এজন ল'ৰা আৰু ছোৱালী ভাল বন্ধু বান্ধৱীও হ'ব পাৰে, অকল যে প্ৰেমিক প্ৰেমিকাই হ'ব সেইটো কথা নহয়। আৰু সকলোৱে নিজৰ মনোভাৱটো চেঞ্জ কৰা ভাল। মানে বহুতে ভাবে ন যে এজন ল'ৰা আৰু ছোৱালী একেলগে ঘূৰিলে প্ৰেমিক প্ৰেমিকা বুলি ভাবে। চ' মনোভাৱটো সেইটো চেঞ্জ কৰাটো ভাল। আৰু ভিডিঅ'টো দিয়াত অলপ দেৰি হ'ল, অলপ নহয় অলপ বেছিয়ে দেৰি হৈ গ'ল। চ' আপোনালোকে কোনো বেয়া চেয়া নাপাব। আৰু ভিডিঅ'টো বনাওঁতে অলপ চলপ আমাৰ ভুল হৈছে, ফাৰ্ষ্ট টাইম বনাইছোঁ ন। চ' ভুলটো হয়, ত' আপোনালোকে আমাক ক্ষমা কৰি দিব গাইজ। ত' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰি দিব। ত' আপোনালোক বেলেগ ভিডিঅ'ত লগ ধৰিম। বাই বাই। বাই বাই।